মৰমপ্ৰিয়া ক্ৰিয়েশ্যনৰ ভিডিঅ' ন'টিফিকেশ্যন আপুনি প্ৰথমতে পাব লাগে ছাবস্ক্ৰাইব কৰক আৰু এই ঘণ্টা বাটনটো টিপি দিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব দিয়ক। নমস্কাৰ সকলো স্বাগতম জনাইছো জনহৰি নিউজ চেনেললৈ। আজি আমি আলোচনা কৰিম লকডাউনৰ ওপৰত। যিহেতু সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ সৃষ্টি হৈছে আৰু তাৰ কাৰণে লকডাউন দিয়া হৈছে আৰু লকডাউন সকলোৱে মানি চলিছে, গতিকে সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ লগত আছে দুজন বিশেষ অতিথি, তেওঁলোকৰ লগত পোনপ্ৰথমে আমি চিনাকি কৰাই দিছোঁ। এয়া হৈছে অভিজিত ডেকা, বিশিষ্ট সমাজসেৱক, আৰু এয়া হৈছে গাৰ্গী কাশ্যপ, সমাজ সেৱিকা। আপোনালোক দুয়োকে মই ৰঙালী বিহুৰ দেৰিকৈ অলপ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, এতিয়া আমি আলোচনা কৰিম আজি লকডাউনৰ ওপৰত। মানে লকডাউন দিছে, তাৰ কিছুমান ভালো দিশ আছে, বেয়াও আছে, গতিকে আপুনি কি ক'ব তাৰ ওপৰত? লকডাউন দিছে, ভালে কৰিছে, যিহেতু মানে বাহিৰত এইটো ভাইৰাছ বাহিৰত ওলালে হয় মানুহৰ পৰা বিয়পে, এইটো মানে ঘৰত থাকিব দিছে, ভালেই আৰু ভাল পাইছে আৰু এইবাৰ আপোনাৰ ওচৰলৈ অভিজিত দাদা আপুনি। মই প্ৰথম কথা মই লকডাউন দিয়া ভাবিছোঁ, সঁচা কথা ক'ব গ'লে মই লকডাউন দিয়া ভাবিছোঁ, কিন্তু লকডাউনৰ কিছুমান নিয়মবোৰ হজম হোৱা নাই। যেনে এই চিকট টিকট দোকান নাপায়, বেছি 10 টকা চিকট 25 টকা কৰি খাব লগা আছে। তাত তুলনাতে মানুহ কেইটা ভাবচোন নাপায় নিজে, গতিকে মই এটা বস্তু ভাল পাওঁ। এটা বস্তু অলপমান মানে লকডাউন ঠিকে আছে, কিন্তু বস্তুবিলাক খুলিব লগা আছে। এই মোবাইল চকত খুলি দিছি তাৰ সমান আনজাজে কি দিছো মই ভাল কথা আলোচনা কৰিছোঁ। এতিয়া আপুনি লকডাউনত ঘৰত থাকি মানুহবিলাকে বিভিন্ন ধৰণৰ কাম কৰিছে, আপুনি কি কৰিছে? এতিয়া মই একো কৰা নাই, মই ঘুমাইছোঁ, খাইছোঁ, লৈছোঁ, এই আৰু কৰি আছোঁ। আৰু কৰিব কাৰণে আমাৰ কষ্ট হৈ গৈছে। আপোনাৰ কি কষ্ট হৈছে? আমাৰ কষ্ট হৈছে, আমি বহুত ডিউটি যাব লগা আছে, কাম কৰিব লগা আছে, কাম কৰিব পৰা নাই, কেনেকৈ চলিব? চৰকাৰে মাহে মাহে পইচা দি আছে। মাহে মাহে পইচা দিছি? পইচা দিছি চৰকাৰে। কি পইচা দিছে মানে নচলে। তাত চাইকি দেখা চলি বহুত চিকট টিকট দিব লাগিছে, বহুত অশান্তি চলি আছে। ভাল কৰিছি, চিকট বন্ধ কৰিছি, ভাল কৰিছি, ইমান দিন ভাল কৰিছে, কিন্তু চলি কিনে পাগলা আছে, সুচাইড কিছুমানে পাৰি ন, হ'লেও মানে কি আৰু কিছুমানে দুবেলি কোনো ফাঁচি এনেকুৱা কাম কৰিব নালাগে। তেনেকুৱা মানুহৰ লগত দুটো করবই, ফাঁসি দিবই, একাই কেন মারা না। এটা মই দুমুচি লেগে গেল আমার খবর, আর সিলিন্ডার দা লাগিছে, দ্বিতীয় ধরে লাগিছে, মোক পয়সা ফ্রি বেরেছি। ওলা বাইক মই বলে গেছিল, মুদা সিঙ্গি যাব, মই কপাছিল, কিন্তু এটা আমি দম দেয়া হইবা। কি আছে সিঙ্গি না হয় অ্যাকচুয়ালি বলিউডত মাতিছিল, বলিউডত মাতিছিল, এটা মই আলু লইছিল, এই করে হ্যাঁ এক্সট্রা বলিউডত মাতিছিল, বলিউডত মাতিছিল না, বলিউড মাতিছিল নি আপনি কি বল? মই নগলো কাৰণ সেইখিনি পৰত শাক পাচলি নাই ন, ঢেকীয়া চিনিব গৈছিল। ঢেকীয়া চিনি আছে। কে নাই দেখিয়ে এই বলিউডত পাত মই আগতে কৈছো এবাৰ মই লকডাউন দিয়া কাৰণে বেয়া পাওঁ নাই, কিন্তু মোৰ কথা হ'ল বস্তুবিলাখান খুলি দিব লাগিছে, যেনে শিখৰ কোম্পানী খুলি দিব লাগে, মোৰ হৈছে নহয় আপুনি জানে ভাল কারণ আমি ঘরতে দুখা মানুষ মানে কিছুমান দিগদার আছে, খাওয়া পাওয়া না, কিছু খাওয়া লাগে। ঠিক আছে ঠিক আছে, এই মানুহগিলাখানে দুখগিলাখানক সহায় কৰিছি, ভাল কাম কৰিছি, মই বেয়া পোৱা নাই, কিন্তু মধ্যবিত্ত মানুহখিনি সিহঁতো বহুত দিন হ'ল কাম কৰিব নাই, সিহঁতক বহুত সাহায্য দিয়া নাই, এইটো বেয়া হৈছে। মানে কি দিব লাগে সকলোকে সমৰ্থন চৰকাৰে জিৰ' বেলেন্সত চবকে পইচা দিছে। আৰু এটা কথা মই কওঁ, ঠিক আছে মতক না চৰকাৰে বহুত সাহায্য দিছে, কিন্তু এই মানুহখিনি দালাল গিলাখানে যি পইচা দিয়া খাই
এই আমাৰ টকছৰ মাজতে আমাৰ বাহিৰ ক্লাইণ্ট চলি আছে আমি এতিয়া আমাৰ সাংবাদিকৰ ওচৰলৈ যাম হয় হয় আপুনি বৰহা আপুনি শুনি আছে আমি পোনপটীয়া সম্প্ৰচাৰ যাই আছো বৰহাৰ লগত তেওঁ বৰ্তমান উপস্থিত আছে বাৰটা চাৰিআলি বেজেৰা অঞ্চলত হয় আপুনি আমাক কিছু লাইভ তথ্য দেখুৱা হয় হিমাক্ষী আজি আমি শালমৰা গাঁৱত উপস্থিত আছোঁ ইয়াত এটা জনশূন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াত সকলোৱে লকডাউন মানি চলিছে হয় আমি এজন মানুহ দেখিবলৈ পোৱা গৈছে তেওঁৰ পৰা কিছু তথ্য আমি জানিব বিচাৰিছোঁ ৰ'বচোন হ'ব দাদা আপুনি লকডাউনৰ বিষয়ে কি ক'ব বিচাৰিছে মই এইবিলাক একো নাজানো 10 টকা এটা পালি দিয়ে হয় আপুনি যাব পাৰে ক্ষমা বিচাৰিছোঁ আপুনি এইৰ পৰা আমি একো তথ্য নাপালোঁ কিন্তু সবিশেষ আমি জনাই আছোঁ হয় বৰহা আমি আকৌ আপোনাৰ ওচৰত ঘূৰি আহিম অলপ পিছত হয় 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 এতিয়া চাওকচোন এই যে মই যে দেখিছি মই খাব নাপায় আৰে তাৰ মাথা বেয়া গৈছে পইচা নাই মই খাব এই কাৰণে আজি যদি আমি ভাল খাব মানে তাক গেলা কি উগাৰ লাগাব উগাৰ লাগাব এতিয়া খাদ্য বুট নাখালেও হয় মন নাখালেও নাখালেও হয়, কেন নাখালেও? মন নাখালেও চলে এটা নহয় ন চিঙৰটা 25 টকা আছে নাখালেওতো হয় কি 25 টকা এই এই মধুৰ ৰাজত্ব সোৱাদৰ বিষয়ে আপুনি কি জানিব ডাঙৰ মানুহবিলাকে কাম কৰিব নোৱাৰে কাম নাখায় সেইকাৰণে ৱাইনশ্বপ ক'লে দিছে মাও খা কি আৰু গেলা কি আমাৰ যে কৰিব পাৰি জ্ঞান খাজা বলতেছি একটু ওই খাজা কথা না ওই আপোনালোকক লাগি নতুন খবৰ আপোনালোকৰ যদি চুলি সৰা কিবা প্ৰব্লেম আছে উফিৰ প্ৰব্লেম আছে তিনিটা হ'লে ব্যৱহাৰ কৰক আমাৰ বাজাজ তেল অনলি 65 টকা তেতিয়াহ'লে মোৰ নিচিনাই লাম্বা চুলি পাব সক্ষম হ'ব চুলি পাবাক লাগি ধন্যবাদ নমস্কাৰ দৰ্শক ভিডিঅ'টো পুনৰ ঘূৰিছো জংগলী আমি যে কথা পাতি আছিলো লকডাউনৰ ওপৰত লকডাউনৰ ভাল আৰু বেয়া দুটা দিশ আমাৰ লগত দুজন অতিথি আছে আমি এতিয়া অভিজিত ডেকাৰ ওচৰলৈ যাম হয় এতিয়া লকডাউন চলি আছে যিহেতু ধৰক আমি ভালকৈ আলোচনা কৰিলোৱে হয় আৰু কিছু ক'ব নেকি বিশেষ আপুনি মানে মই লকডাউনৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ দেই সমগ্ৰ ৰাজ্যক ক'ব বিচাৰিছোঁ যিহেতু লকডাউন চলি আছে 243 চলিছো বাৰু এতিয়া কথা লিখা পাই আগত ঘূৰি গৈছে আপুনি বিৰক্ত ঘূৰি গৈছে এতিয়া কৰিব নোৱাৰে না কথা যিটো বেমাৰটো অলপ বেছি হৈছে সেইটো হয় সেইটো বেয়া লগা নহয় এটা বস্তু ভাল হৈছে এতিয়া ধৰক নেচাৰেল পৰিৱেশ জীৱ জন্তুবিলাক ভাল এটা আহি পাইছে কি নেচাৰেল পৰিৱেশ পাইছে আপুনি পাগল হাল্লা হৈছে কি নেচাৰেল পৰিৱেশ পাইছে হাল্লা নহয় আপুনি আপুনি ভাবচোন কি নেচাৰেল পৰিৱেশ পাইছে এটা হাল্লা মানুহ মাথা বেয়া হৈ আছে খাব পৰা নাই এটা নেচাৰেল পৰিৱেশ আমি ভালো খাওয়া পাঁচশো আৰু এনেকুৱা দিনবিলাক কত মানুহে আমি কত জোৰা চাইছিলো এতিয়া জোৰা চাব পাৰি পুলিচে ইয়াতে কত যাব নোৱাৰে পুলিচে ইয়াতে চেঞ্জ কৰি বেছি দিব আপনি দিন খালত নাচ মারি ভাবো কি হুজুর আছে মোৰ পাছ নহয় মোৰ লগৰ লগত ফুটি কৰি ভাল পাওঁ এক কথা হ'ব নহয় পাঁচ টকা মাৰি লুকে লুকে যাব লাগে আপোনালোকে টিকটকটো উলিয়াই মানে চুই দিয়া নাম ইটা কৰি কামি হ'ব হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব লাগে যে তেওঁ ইমানখিনি আমাক সহায় কৰিছিল তো আপোনালোকে তেওঁ বেয়া পাবে নহয় কিন্তু আপোনালোকে নহয় এটা হতে বাজা এই আপনার ওচৰত আহি আমি কৰিব পাৰো বহুত বকা এই কাৰণে তুমি কি আছে আপোনালোকৰ কাৰণে এইটো আজি আমাৰ এই অৱস্থা হৈছে পইচা না দাম আপোনালোকৰ কাৰণে এটা আপুনি এতিয়া কি হ'ব মানে কিবা কি কওক ঘৰত থাকিলে বেলেগ হ'ব লাগে এটা কথা কওক এই ধৰা চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই হওক বা যোনে হওক পইচা দিছে 3 লাখ হয়নে তাৰপিছত 3 লাখ নহয় 0 বেলেঞ্চৰ চবকে পইচা দিছে মতাগিলাকে নাযায় বেংকত 3 লাখ পঠাইছি 3 লাখে বহুত দূৰ যিমান দূৰ খোজকাঢ়ি গাড়ী গেছি যাই উঠি হেনতে কিয় যাব লাগে নিগেটিভটো হয় কাৰণ এনেওতো পইচাটো একাউণ্টত সোমাইছে ওলাই আহিব এই পাঁচনি উঠি লাগিছে ঠিক আছে পিছত কি ঠিক আছে মই অলপ কমাই ভাবি মই অতিথি অলৰেডি গুচি যাম কিন্তু মই এটা যে গেছি আরে হালা নাচতে নহয় সবে নাচবে সবে হালা আপনার মধ্যে সবে হাতে স্মার্টফোন নাই তাদের সুস্থ মোবাইল আছে তারা বসে নাচবে নহয় তারা জানবে যে নাম কই থাকে পয়সা দিছে খুব
সুবিধাৰ কাৰণে যি পাছলৈ লৈ ল'ব এতিয়া লাইন পাতি পাতি পাত শুনি শুনি আছে তাৰ পিছত কিন্তু পাতে এটা শুনি থাকে কিন্তু আৰু কেতিয়াবা চাবচোন তোমাৰ এটা বিৰাট ডাঙৰ কথা কৈছোঁ বা গম পাই কি হ'ল আপোনাৰ কি হ'ল বকচোন তই বহি আহ তই মই সিদিনাখন এটা মই বদমাছি কৰিব গৈছিলোঁ নহয় বিৰাট ডাঙৰ বদমাছি কৰিব গৈছিলোঁ মই চিলিণ্ডাৰটো লৈ গৈছোঁ মই চিলিণ্ডাৰ ঘটা চিলিণ্ডাৰ বনাবলৈ আনি গৈছোঁ চিলিণ্ডাৰটো মই অলপ কিবা লাগে লোৱা মোৰ মুঠত লোৱা চিলিণ্ডাৰটো লৈ গৈছোঁ পিছফালে পুলিচ মৰম নহয় কেনেকৈ গম পালা বে কিয় যাওঁ লাগে আপুনি গম পাবই পুলিচ অংকই গম পাবই পুলিচ গম পালা বে আমাৰ অফিচ আমি দেখা পুলিচ সেটা কি সাপোর্ট কৰি আছে সেটা দিছো হয় আৰু আমি বে নহয় আমাৰ জনতা কি তই বেয়া বুলি কওঁ জনতা বেয়া নহয় সব ভাল নহয় না আপনি বেয়া বুলি কওঁ না কিন্তু এতিয়া মোচন নাখালে হয় এইকেইদিন আপোনালোকে কাইছে নহব মোক কাইছে এতিয়া লকডাউন চলি আছে বহুতে ঘৰত কিবা কিবা কাম কৰিছে আপুনি কি কৰিছে মই টিকটক কৰি আছো টিকটক কৰে হয় ফলোৱাৰ্ছ কিমান আছে ফলোৱাৰ্ছ আছে মোৰ 18টা মান 18টা বাপৰে বহুত ফলোৱাৰ্ছ আছে আপোনাৰ লাইক দুটামান আহে বঢ়িয়া বঢ়িয়া এতিয়া আপুনি এটা টিকটক আমাক কৰি দেখাব নেকি ভাল লাগিব মোবাইল ল'ব লাগিব মোবাইল ল'ব লাগে মানে ফিলটো নাই ন ওলাই নাই ঠিক আছে বাৰু কিন্তু গানটো আপুনি নিজে গাই দিয়ক নিজে গাই কৰক মইনা কোনবা খবৰ ৰৈছা বুকুতে পানী লৈছা কি সুন্দৰ অভিনয় কৰিছে চাই ভাল লাগিছে আজিকালি যি টিকটক টিকটক কৰে এক্টৰ হ'লে এক্টৰ বুলি ক'ব আমি এখন আছে মানে টিকটক কৰি কিনে অসমক ৰিপ্ৰেজেন্ট কৰে কেনে কৰে টিকটক টিকটক কৰে আপোনাৰ তাৰপে এক্টৰ বুলি ক'ব ক্ৰিয়েটিভিটি দেখাও যতিন দা হৈছে ওকে যতিন দা অভিনয় ভাল আছে তেওঁলোক ভাল সবে কৰে ই আমাৰ শৰীৰ গাত হাত তুলবে চব কথা মই এমকে তাৰ কেনে লিখবে ক'বা আছে আমার স্টুডিওর বাইরে ক্যান্টিন আছে পানী পিয়া লাগে মোৰ পানি তই জানা বৰষুণ পৰি বোকা মানে ভৰিত মাটি লাগিব সেইকাৰণে অলপ দেৰিকে পানীটো খাব লকডাউনত মই কৰিছো অন্য বহুত কাম কৰিছো আলু চালু ৰুইছো ভেন্দি চেন্দি ৰুইছো খেতি কৰিছো কিনো কৰিম আৰু আমি গাঁৱৰ মানুহ বিক্ৰী কৰো কেতিয়াবা গাঁৱে চাৱে যাই পেলাই কৰো কেজি অলপ দিবা পাৰ 10 টকা মান কেজি হৈ এটা আপুনি আমাৰ তাত যাই পেলাই লৈ গেলি হ'ল মই মানে বেছি থাকে 1 কেজি মান লাগবে নেকি 10 টকা মান 10 টকা মান দিব নে মিলে হ'ব দিয়া ভালকৈ মিলে দিবা আৰু বেলেগ আৰু এতিয়া আপুনি এতিয়া ধৰক এতিয়া আমাৰ চেনেলটো অসমৰ জনসাধাৰণে চাই আছে গতিকে তেওঁলোকক আপুনি কি ক'ব যে লকডাউনত কি কৰক ঘৰত থাকি লকডাউনত ঘৰত থাকক বাহিৰত নোলাব সকলো মানে পৰিয়ালৰ লগত থাকক কিবা ৰেচিপি বনাওক টিকটক কৰক যি মন তাকে কৰক বাহিৰত নোলাব ধন্যবাদ এতিয়া আপুনি কি ক'ব মইনো কি কম লকডাউন হে আৰু লকডাউন বুলি কওঁতে লকডাউন দিছে যিহেতু আৰু তো মানুহে লাগিব লকডাউন দিলে উপায় নাই তথাপি আমাৰ দুই চলি যাই আছে যাবই দিছো খাবা চলি এতিয়া খাই আপোনালোকে খাই দুইটা মস্তি বোলে কোনোবা দুই চলি গেছি যাবই আৰু উপায় নাই যাব কিন্তু ডিসটেন্স ৰাখি কিনে যাব বাহিৰত যাব কাৰণ ইমান ভিতৰত থাকিব নোৱাৰে সেইটো হয় মাস্ক পিন্ধি গেলি ভাল হয় যাকচোন আৰু ন এতিয়া আমি বিৰতি লৈ লওঁ কি আৰু ঠিক আছে বিৰতি নাগে যাব আৰু কিমান বিৰতি লৈ যাবে যাব লাগিব দেখি হ'ব ন এটা বহুত ঠিক আছে মই যাব লাগিব এটা বিৰতি লৈ লওঁ এটা বেদিন নকে আমি যাব লাগিব বহুত বিৰতি যাব লাগিব এতিয়া এটা কথা কওঁ বিহু হনো কথা নহল আমাৰ বিহু কথা নাই আমি বিহু একচুয়ালি বিহুৰ কথা ক'ব গ'লে বিহুটো ভালে কৈছে কিজানি প্ৰকৃতি কাৰণ কিয় কৈছো বিহুটো আমাৰ নহয় বিহুটো প্ৰকৃতি আমি বিহু পালন নকৰো বিহুত আগতে কিমানে গায়ক কিমান সুন্দৰ গান গাব আহে গায়ক শিল মাৰে বিহুৰ নামত মুঠে হাল্লা কৰে ইলে প্ৰকৃতি নহয় ইলে প্ৰকৃতি নহয় আপাগিলা বিহু
আপনি কি আপনি আপনি কি আমাদের বেশি বুঝ পারছেন আপনি কি আমাদের কি আছে আমরা যাই এই করে আমরা যাই বদমাশি করে আপনি যখন বলেন এতিয়া আমি আমাৰ চলটো সামৰণি মাৰো ঠিক আছে বাৰু আপোনালোকক বহুত ধন্যবাদ জনালো ধন্যবাদ পইচাটো পিছত দিম হয়, হয়। ঠিক আছে বাৰু ঠিক আছে হয় দৰ্শকসকল আমি আমাৰ অনুষ্ঠানৰ পৰা বিৰতি তাকো চলিবোৰ ভুল হৈ গ'ল তাৰমানে কথা কথা নাজনে নেকি আমি আমাৰ অনুষ্ঠানৰ